জেমছ গ্ৰুপ নামৰ সংস্থা এটা 1954 চনতে অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল আৰু সদায় অনুষ্ঠানটো মুম্বাইত অনুষ্ঠিত হৈ আহিছে হিন্দী বোলছবি জগতৰ পৰা বিভিন্ন কেটেগৰীত এই এৱাৰ্ডসমূহ বঁটাসমূহ প্ৰদান কৰা হয় এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ড 2020 বিশেষভাৱে চৰ্চিত হোৱাৰ প্ৰধান কাৰণ দুটা প্ৰথম কথাটো হ'ল ই মুম্বাইৰ বাহিৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠানটো অনুষ্ঠিত হৈছে আৰু দ্বিতীয় কথাটো হ'ল চেন্নাই বেংগলোৰ বা দিল্লীৰ দৰে ডাঙৰ চহৰত অনুষ্ঠিত নহয় এইবাৰ অনুষ্ঠানটো অনুষ্ঠিত হৈছে গুৱাহাটী মহানগৰীত শাহৰুখ খান সলমান খান হতে চাগে সৰ্বাদাহতক খুব বেছি ভাল পায় নহলে ইমান দূৰৰ পৰা আহি গুৱাহাটী নগৰত নাচিবলৈ আহিলেহেঁতেন নে অথবা আলিয়া ভাট বা কেটৰিনা কাইফতে আমাৰ শৰ্মা ডাঙৰীয়াহঁতৰ চাগে লাষ্ট ইলেকশ্যনত যিটো ডান্স সেইটো চাগে খুব বেছি ধুনীয়া দেখিছিলে সেইবাবে চাগে গুৱাহাটীলৈ আহিছে আৰু ভাবিছে ডান্সটোৰ পৰা দুটা এটা টিপছ লৈ লওঁ কেনেকৈ নাচিছে বাৰু যি কি নহওক অসম চৰকাৰে প্ৰায় 30ৰ পৰা 35 কোটি টকা অফিচিয়েলি আনঅফিচিয়েলি ইয়াতকৈ বেছিও হ'ব পাৰে 30ৰ পৰা 35 কোটি টকাৰ সহায়ত এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে বহু মানুহ উৎফুল্লিত হৈছে আৰু বহু মানুহে এই গোটেই সিদ্ধান্তটো সমালোচনা কৰিছে বা হতাশ হৈছে ৰাইজৰ এই পইচাখিনিৰ দ্বাৰা গুৱাহাটীত অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে অসমীয়া ৰাইজৰ কি লাভ হ'ব বা কি লোকচান হৈছে সেই বিষয়ে আমি কথা পাতো আহক লগতে অসমীয়া বোলছবি জগতৰো বহু শিল্পীয়ে এই অনুষ্ঠানটো গুৱাহাটীত হোৱাৰ বাবে ভাল পাইছে আৰু তেখেতসকলে কৈছে যে এনেকুৱা অনুষ্ঠান গুৱাহাটী বা অসমত হ'ব লাগে যাতে অসমখনক গোটেই পৃথিৱীৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে চিনি পায় বিজেপিৰ প্ৰবক্তা কেইজনেও কৈছে যে এই অনুষ্ঠানৰ দ্বাৰা অসম পৰ্যটন উদ্যোগটো সাংঘাতিক ধৰণে লাভান্বিত হ'ব অসমখন বিভিন্ন বা সাংঘাতিক ধৰণৰ সমস্যাৰে জৰ্জৰিত এখন ৰাজ্য বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা নিবনুৱা সমস্যা প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা পদূলি বেয়া বা অসমত বৰ্তমানো এনেকুৱা বহু জেগা আছে য'ত থাকিবলৈ এখন চালি নাই বা দুবেলা দুসাঁজটো বাদেই দিয়ক এসাঁজ ভাত খাবলৈও বহু মানুহৰ বৰ্তমান ষ্ট্ৰাগল কৰিবলগীয়া হৈ আছে এনেকুৱা ধৰণৰ সমস্যাৰে জৰ্জৰিত অসমখনত ইমান ডাঙৰ এটা পুঁজি লগাই দিয়াটো জানো যুক্তিসংগত হৈছে মুম্বাইত এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছে তেওঁলোক তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যদিও আপুনি জানি আচৰিত হ'ব মুম্বাইত আজি ইমান বছৰে এনেকুৱা অনুষ্ঠান অনুষ্ঠিত হৈ থকাৰ পাছতো মহাৰাষ্ট্ৰ চৰকাৰে কিন্তু ধন খৰচ কৰা নাই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে কিন্তু বৃহৎ পুঁজি খৰচ কৰিছে ইমান বেছি পইচা আছে নে ইমান যদি বেছি পইচা আছে তেন্তে চৰকাৰে কিয় বানপানীৰ সময়ত আকৌ উলুটাই আমাৰ পৰাহে খোজে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বাতৰি কাকতত বিজ্ঞাপন দি বান সাহায্যৰ বাবে ৰাইজৰ পৰা ধন বিচাৰিছিল দুই এজনে আকৌ কৈছে যে এইটো এটা 30ৰ পৰা 40-50 কোটি টকা পৰ্যটন উদ্যোগটোৰ বাবে ধাৰ্য কৰা আছিল আৰু এই বাজেটত থকা পইচাটো ইয়াত খৰচ কৰাত কি প্ৰব্লেম আছে এতিয়া কথাটো হ'ল 30ৰ পৰা 40 কোটি টকা যদি ইয়াতে খৰচ কৰি দিয়ে বাকি ক'ত খৰচ কৰিব পৰ্যটন উদ্যোগটোত আমিতো ভাবো 100 কোটি টকা ধাৰ্য কৰক কাৰণ পৰ্যটন উদ্যোগটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি কৰিবলগীয়া আছে কিন্তু য'ত খৰচ কৰিবলগীয়া আছে ত'ত খৰচ কৰক আজি আপুনি প্ৰত্যেকখন জিলাত 100-200 বা 10,000 কোনোবা যুৱক যুৱতীক শিক্ষিত যুৱক যুৱতীক টুৰিষ্ট গাইডৰ ট্ৰেইনিং দিয়ক কম পইচাত বা সাবসিডি লোন দি পেলাই টুৰিষ্ট পাৰমিট থকা সৰু সৰু গাড়ী দিয়ক আপোনালোকে ৰেষ্টুৰেণ্ট বা থকা খোৱা বোৱাৰ বা বেলেগ হোটেলৰ ব্যৱস্থা কৰক এনেকুৱা বহু ব্যৱস্থা আছে যিবিলাকক গুৰুত্ব দিব লাগে আমি ভাবো যে টুৰিষ্ট আহিবৰ বাবে এক নম্বৰ কথা হ'ল এটো এটা সেফ হ'ব লাগিব ইয়াত সিকিউৰিটিটো খুব ধুনীয়া হ'ব লাগিব লাষ্ট টাইমও আমি আগৰ পৰা কৈ আহিছো যে প্ৰিয়ংকা চোপ্ৰাক আনি আমি যিমান কোটি টকা খৰচ কৰিলো এটো এটা ফ্লপ শ্বট পৰিণত হ'ল আৰু ইয়াৰ প্ৰধান কাৰণটো হ'ল সেই সময়তে নীলোৎপল হতৰ এটা কাণ্ড আপোনাৰ কাৰ্বি আংলঙত সংঘটিত হৈ গ'ল আৰু এই গোটেই পৰিস্থিতিটো গোটেই নেশনেল ইন্টাৰনেশনেলত এটো এটা বিয়পি পৰিলে আৰু আমাৰ পুলিচ প্ৰশাসনৰ যিটো ফুপুলা স্বৰূপ ওলাই পৰিলে কোনোবা ভয় খালে কেতিয়াও এটা জেগালে কেতিয়াও নাহে টুৰিষ্টটো বাদ দিয়ক সাধাৰণ মানুহো এনেকুৱা পৰিস্থিতিত অসমলৈ আহিবলৈ ভয় খাব
ইনফেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া লগতে জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ ভ্ৰমণসূচী বাতিল কৰিবলগীয়া হৈছিল এই কা প্ৰটেষ্টৰ কাৰণে কিন্তু এটা কথাটো হ'ল ইমান এটা ডাঙৰ প্ৰটেষ্ট কাৰ কাৰণে হৈছে আজি কাৰ প্ৰটেষ্টটো প্ৰথম সৰু হৈ থাকোতে যদি চৰকাৰৰ প্ৰতিনিধিসকলে ভাল ধৰণে এটো সলভ কৰাত লাগি গ'লতেন হয়তো ইমান এটা ডাঙৰ আন্দোলন নহ'লেহেঁতেন আৰু আপোনালোকে জানেনে যে বিগত কেইটা মাহত এই কা আন্দোলনটোৰ কাৰণে 300 পৰা 400 কোটি টকা পৰ্যটন উদ্যোগটোত লোকচান হৈছে আৰু ইন্টাৰেষ্টিংলি আমি যেতিয়া এই সাধাৰণ ৰাইজে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিলো সেই একেটা সময়তে এই ফিল্ম ফেয়াৰ এৱাৰ্ডৰ এডভাৰটাইজাৰ শুটিং অসমত হৈ আছিল আমি গমেই নাপাওঁ আমাৰেই পইচা আকৌ তেওঁলোকে আমি চিঞৰি বাখৰি থকা সময়তে আকৌ তেওঁলোকে তেনেকুৱা এডভাৰটাইজ কৰি আছে कर रहे हैं खुले दिल और बाहों से स्वागत तुम्हारा हमारा और इस फिल्म फेयर की ब्लैक लेडी का तो आओ मनाए फिल्म फेयर की एक शानदार शाम इन ऑसम आसाम আমি ভাবো সবতকে ডাঙৰ কথাটো হ'ল পৰ্যটন উদ্যোগটো অসমত ইনফ্ৰাষ্ট্ৰাকচাৰটো ঠিক কৰিব লাগিব এজন টুৰিষ্ট কি ধৰণে আহিব ক'ত থাকিব কি খাব কি জায়গা চাব আকৌ কি ধৰণে ইয়াৰ পৰা ওলাই গুচি যাব এই গোটেই ব্যৱস্থাটো খুব ধুনীয়া কৰিব লাগে সেইখন কৈ থওঁ যে মই নিজেও বিভিন্ন অঞ্চল ভাৰতবৰ্ষত চাপ্পা গৈছো বা আপোনালোকো যদি গৈছে দেখিব যে তেওঁলোকৰ তুলনাত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগটো কিন্তু বহুত স্কোপ আছে ভাল কৰাৰ একদম ইয়াৰ পৰা কোবালে লৈ যাব পাৰি য'ত পইচা খৰচ কৰিব লাগে ত'ত পইচাবিলাক খৰচ কৰক এই ব্যৱস্থাবিলাক ঠিক কৰক তাৰ পৰা এনেকুৱা অনুষ্ঠানত পইচা খৰচ কৰাটো ভাল হ'ব আৰু এটা কথা এইখিনিতে কৈ থওঁ আমি এটা টেকেলি বটা বুলি এটা ভিডিঅ' বনাই থৈছো টেকেলি বটা আৰু ৰিলিজ আগতে দিয়া কথা আছিলে কিন্তু আমি দিয়া নাই এই বটা অনুষ্ঠানটোৰ লগত ফিল্ম ফেয়াৰ এৱাৰ্ডটোৰ লগত একেলগে ৰিলিজ দিম বুলি থৈ দিছো বিভিন্ন জনে সুধি আছে তেওঁলোকক কৈছো যে এই ভিডিঅ'টো বা আপোনালোকেও চাব ভাল পাব জমনি হৈছে ধন্যবাদ জয়